কৃষ্ণ কৃষ্ণ বাৰ বাৰ সমস্ত হয় মাতৃহত আমি আগবাঢ়িব বিচাৰিছোঁ। কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত যত সভাসদ খবৰ সভাৰ মধ্যত পৰময় আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশ মহাভাগৱত অনুসন্ত যাৱে বেকত মহাভাগৱত অনুসন্ত যাৱে বেকত। নমো ভগৱতে বাসুদেৱায়। নমো ভগৱতে বাসুদেৱায়। নিগম কল্পতৰু গলিতং ফলং সুকমুখাদ মিত্ৰদৰ্ভ সংযুতম পিয়ত ভাগৱত ৰসমালয়ং মুহুৰ্মুহু ৰসিকা ভুবি ভাবুকা মুহুৰ্মুহু ৰসিকা ভুবি ভাবুকা। কৃষ্ণ হৰি ৰাম 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 ৰাম। আমি তৃতীয় স্কন্ধৰ কপিল আৰু দেৱভূতিৰ যিটো সংবাদ মানে আলোচনা বাৰ্তা আলোচনা, গতিকে তেওঁলোকৰ সেইটোকে উলিয়াই লৈছোঁ। আৰু ইয়াত কপিল হ'ল প্ৰভু ভগৱন্তৰ অংশ অৱতাৰ, যাক কপিল প্ৰভু বুলি কোৱা হয়। তেওঁৰ মাতৃ দেৱভূতি আৰু পিতৃৰ নাম কৰ্দম্য ঋষি। কৰ্দম্য ঋষিৰ ঔৰসত দেৱভূতিৰ গৰ্ভত প্ৰভু ভগৱন্তই কপিল ৰূপে অংশ অৱতাৰ ধাৰণ কৰিলে। এতিয়া আগৰ পাঠত দেৱভূতি আয়ে কপিল প্ৰভুক সুধিছে যে বোপাই, সংসাৰখনত তৰিবলৈ হ'লে মই কেনেকুৱা কেনেকুৱা ভকতি কৰিব লাগিব। তেতিয়া কপিল প্ৰভুৱে মাকক কৈছে, মা, ভকতি বুলি ক'বলৈ গ'লে গুণময় 81 বিধ ভকতি আছে। গুণময় হিচাপে 3 প্ৰকাৰ: সাত্বিক গুণৰ ভকতি, ৰাজসিক গুণৰ ভকতি আৰু তমু গুণৰ ভকতি। সাত্বিক গুণৰ ভকতি আমি হবে যিটো কৰি আছোঁ, যে ভকত দৰ্শন হ'ব, ভকতৰ দৰ্শন পালে আমি পবিত্ৰ হ'ব পাৰিম, ঈশ্বৰক চিন্তা কৰিম, ঈশ্বৰক চিন্তা কৰিলে আমাৰ জীৱনটো উত্তৰণ ঘটিব, এনে মনোভাৱে আমি বহিছোঁ। এইটো সাত্বিক গুণ বুলি কোৱা হৈছে। আকৌ যদি মই আহি ইয়াত বহিছোঁহি যে মোক পাঠ কৰিবলৈ দিব, আলোচনা কৰিবলৈ দিব, মই বিখ্যাত হ'ম অৰুণাচলত গৈ। আৰু কোনোবাই যদি ভাবিছে মোৰ ধন হওক, জন হওক, ঐশ্বৰ্য বিভূতি হওক, মই বিখ্যাত কেনেকৈ হওঁ, এই চেষ্টাৰে যদি ঈশ্বৰৰ ওচৰত বহা হয়, তাক ৰাজসিক ভকতি বোলা হৈছে। আৰু কোনোজন এনেকুৱা লোকো আছে, আপোনাৰ হ'ব ইয়াত নাই যেনিবা, এনেকুৱা লোকো আছে যিজনে যে কেৱল খাবৰ কাৰণে, কেতিয়া কাৰণো খাবলৈ হয়, সোনকালে গৈ শুবগৈ লাগে। আৰু যদি আহিছে বোলেকে আমুক কাৰোবাক
প্ৰতি অন্যায় কৰিবৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই থৈ গৈছে। তেনেকুৱাবিলাকক তামসিক ভকতি বুলি ইয়াত আগত মাকৰ আগত কবিৰ প্ৰভুৱে উল্লেখ কৰিলে। গতিকে মা, এই গুণময় ভকতিৰে তুমি মোক পাব নোৱাৰিবা। এই গুণময় ভকতি তাৰমানে তমুগুণৰ পৰা ৰজুগুণ, ৰজুগুণৰ পৰা সাত্বিক গুণ, সাত্বিক গুণৰ পৰা নিৰ্গুণলৈ প্ৰমোচন পাব লাগিব। তেতিয়াহে ভগৱন্তক প্ৰকৃত ভকতি কৰিব পাৰিব। এই যে আমি কৈছোঁ এয়া ভকতি নহয় বাৰু, কিন্তু একেবাৰে নিৰ্গুণ ভকতি যিটো, সেইটো ইয়াত কৈছে কপিল প্ৰভুৱে মাকক কৈছে এই ধৰণে, বোলে কি ধৰণে? ৰাম বদতি কপিল হৰি অহুনাম হাহতি একবিধ মাত্ৰ পুনু অনিৰ্গুণ ভকতি। নিৰ্গুণ ভকতি মাত্ৰ এবিধ। বোলে কেনেকুৱা এবিধ? ৰাম জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে অনকৰি মন সুদীৰ্ঘ বিশ্বাসে অমোহত শৰণ। জ্ঞানে কৰ্মে তপে ব্ৰতে মন নকৰি পেলানি সুদীৰ্ঘ বিশ্বাসে তুমি মোক শৰণ লোৱা। শৰণ মানে আশ্ৰয় লোৱা, মই তোমাক ৰক্ষা কৰিম। এই যে বিশ্বাসৰ কথা, সুদীৰ্ঘ বিশ্বাস বুলি ক'লে আৰু দুটা বিশ্বাস আছে। এটা বিশ্বাস কেৱল, এটা দৃঢ় বিশ্বাস আৰু এটা সুদীৰ্ঘ বিশ্বাস। আমি সাধাৰণতে কৈয়ে থাকোঁ, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। কিন্তু মই নিজেই দৃঢ়তাটো আনিব নোৱাৰোঁ। বিশ্বাস আছে হয় ভগৱানে ৰাখিব, কিন্তু নাৰাখিব পাৰে বা কিজানি নাৰাখিব বা, এনেকুৱা ভাৱ হোৱাৰ কাৰণে মই সুদৃঢ়টোলৈ যাব পৰা নাই। যে আপুনি এই সুদৃঢ় বিশ্বাস আৰু তেনেকুৱা যদি তুমি কৰা তেতিয়া তুমি যিবিলাক ভগৱন্তৰ গুণগান গাবা, ভগৱানৰ গুণগান যদি তুমি শ্ৰৱণ কৰা, কীৰ্তন কৰা, সি নিষ্কাম হৈ যাব। সি নিষ্কাম হৈ যাব আৰু নিৰ্গুণ ভকতি হৈ যাব। আৰু যেতিয়া নিষ্কাম আৰু নিৰ্গুণ ভকতি হৈ যাব, তেতিয়া সেই ভক্তিৰ লগত মোৰ আৰু এৰা এৰি নহয় বুলি কপিলে কৈছে। ৰাম মোৰ গুণ গণ কৌ শ্ৰৱণে তীক্ষণ ও নিষ্কামে মোহুত যাই নিমজয় মন। সেই ধৰণে যদি শ্ৰৱণ কীৰ্তন কৰা, তাৰমানে মনুষ্যৰ জনমটো ভগৱানে আমাক ধন্য ধন্য ভাৰতবৰ্ষত, ধন্য ধন্য কলিযুগত দিছে, নহয়নে বাৰু? আৰু ধন্য ধন্য নৰতনু দেহাটো পালোঁ। এতিয়া মানুহ হৈ আমি কি কৰিব লাগে? ভগৱন্তই যি ধৰণে ধৰাধামলৈ পঠাইছে, সেই ধৰণে আমি কেনেকৈ চলিম, কি কৰিম, তেওঁৰ দায়িত্ব। সেইটো তেওঁৰ দায়িত্ব। তেওঁক আমি খোজাৰ কোনো দৰকাৰ নাই, খুজিবলৈ কোনো প্ৰয়োজন নাই। আমাৰ প্ৰয়োজন কি? নাম শ্ৰৱণ কীৰ্তনে ভজিও হৰি চৰণ মনুষ্য শুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। গতিকে মনুষ্য জনমটো পালোঁ, ই আমাৰ কৰ্তব্য কৰ্ম, ডিউটি, মানুহৰ ডিউটি হয় এইটো, যে ঈশ্বৰ ভজিবই লাগিব। যদি ঈশ্বৰ ভজক, একো খুজিব নালাগে। ভগৱন্তই আপোনাক 4খন হাতেৰে দিব, আপুনি 2খন হাতেৰে লৈ অন্ত কৰিব নোৱাৰে। কিন্তু যদি ঈশ্বৰে নভজে, 4খন হাতেৰে নিবলৈ হ'লে কিন্তু 2খন হাতেৰে আপুনি আজৰি ৰাখিব নোৱাৰিব।
যে নেদন্ত মাধৱে যোনো কিছু নুখুজিলে নকৰিবা শংকা ইটো মনতো সমূলে। মনতেতো শংকা কৰিব নালাগে, জানোছ মই ঈশ্বৰ ভজি মোক একো নিদিব নেকি, এইবোৰ চিন্তা কৰিব নালাগে। যিটো কিছু নোখোজয়, যিজনে একোৱে নোখোজে, ভজি মাধৱক আপুনি দিয়ন্ত প্ৰভু পদ পল্লৱক। ভগৱন্তৰ চৰণ দি দিব, আৰু কিবা পাবলৈ থাকিব নেকি বাৰু? সেইকাৰণে ইয়াত কৈছে কি বুলি, ৰাম নিৰ্গুণ ভকতিয়েহি অকহিলো বুজাই মই সমেইটো ভক্তি নাই। যেন গংগা জল সমুদ্ৰ তপৰে যাই নিৰ্গুণ ভকতি এহি অকহিলো বুজাই। মোৰ যিসকলে ভকত সেইসকলে মোৰ পৰা একো নিবিচাৰে, কাৰো পৰা একো নিবিচাৰে। ইয়াত কৈছে মোৰ ভক্ত হব পুনু অনিষ্কাম ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয়। হালুক হামি মোৰ হাৰু পায়াৱৰ হাজুৰ জহিতে মুখ্য পাঞ্চৰুচি কৰ। হালুক হামিপ্য এনেকে 5 প্ৰকাৰৰ মুক্তি আছে। 5 বিধ মুকুতিৰ কাৰণে জীৱই সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰে, নহয় বাৰু? সেই 5 বিধ মুকুতিও ভকতে আশা নকৰে। কৈছে এ ৰাম মোৰ সেৱা বিনে কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলয়। ভগৱানে যদি এই 5 প্ৰকাৰ মুকুতি আনিবলৈ ভকতজনক এয়া লোৱা, তথাপিতো নলয়, তথাপিতো নলয়। ভকতে ল'বলগীয়া বস্তুকেইটা পিঠুৱে দেখুৱাইছিলে। পিঠুক যেতিয়া সন্তুষ্ট হৈ প্ৰভু ভগৱন্তই কৈছিলে কি বৰ লাগে কোৱা, বোলে তুমি বৰ দি মোক প্ৰলোভাবলৈ বিচাৰিছা, প্ৰলোভন দিছা, তাৰমানে তোমাৰ বৰ মোক নালাগে, কিন্তু তুমি বাক্য কৰিছা বৰ দিম বুলি, গতিকে বাক্যটো ৰখ, মোক এটা বৰ দিয়া। বোলে কি, মোৰ মনৰ পৰা তোমাৰ নাম যাতে আঁতৰি নাযাওক, হৃদয় পদ্মত যাতে তোমাৰ চৰণ পদ্ম সদায় থাকক, আৰু মোক অযুত কৰ্ণ দিয়া কাণ। বোলে তোমাৰ দুখন কাণ আছেই, বোলে কৃষ্ণ কথা শুনিয়েই 2খন কাণে হেঁপাহ নুগুচে, গতিকে মোক অযুত কৰ্ণ দৰকাৰ হৈছে। কথাটো এটা দৰ্শন আছে, বুজি পাইছেনে? এই যে আমি আজিৰ দিনটো যোৱাৰ পাছত এই দিনটো কাইলৈ আমি কোনো ঘূৰাই নাপাম, পাবনে বাৰু? আজি আমাৰ কিমান ভাগ্যৱান চাওকচোন, আমি কোন ক'ৰ কি কথা নাজানো। বান্ধৱ কৃষ্ণ কতেহে আমাক চিনাই লন্ত, যিজনে গুৰুৱে আমাক একলগ কৰাই দিলে, নহয়নে বাৰু? নহ'লে আমি কেতিয়াও একলগ নহ'লোহেঁতেন। এই যে ভাগ্যকণ, আপোনাক মই দেখিছোঁ, মোক আপুনি দেখিছে, ঈশ্বৰৰ কথা পাতিছোঁ, বেলেগ কথা পতা নাই। এই ভাগ্যকণ বোলে হাতত পাই বাটত হেৰুৱাব নালাগে। ইয়ালৈ আহি, এই মংগলময় পবিত্ৰ অনুষ্ঠানলৈ আহি যদি ইয়াৰ পৰা এটা কথা যদি বুটলি নিব পৰা নাই, তেতিয়াহ'লে মোতকৈ আৰু দুৰ্ভাগ্য কাৰোৱেই নাই। মই মোৰ কথা কৈছোঁ, ইয়াৰ পৰা আহি যদি ইয়াত যদি প্ৰভু ভগৱন্তৰ চৰণৰ ধূলা, ভকতৰ বাক্য যদি মই লৈ যাব পৰা নাই, তেতিয়া মোৰ নিচিনা দুৰ্ভগীয়া আৰু কোনো নাই। কাৰণ আপোনালোকে কীৰ্তন পঢ়ি থাকে, মই আহিয়ে দেখিছোঁ, ইয়াতে গুৰু আসন ভাগ আছিলে, সন্মুখতে কীৰ্তন ভাগ থৈ দিছে, নিশ্চয় কীৰ্তন খুব বেছিকৈ পঢ়ে। তাত কৈছে, গুৰুজনে কৈছে তোমাৰ অজস্ৰ সা সম্পত্তি আছে, বহুত মাটি আছে, হাতী আছে, ঘোঁৰা আছে, গাড়ী আছে, ঘোঁৰা আছে,
ল'ৰা ছোৱালী আছে, ডক্টৰ ইঞ্জিনিয়াৰ আছে, চব আছে, বোলে সেইবিলাক কেতিয়াও সম্পত্তি নহয় বুলি কৈছে। তোমাৰ বোলে জ্বৰ হৈছে, বেমাৰ হৈছে, ঘৰত এটা প্ৰেছাৰ হৈ পৰি আছে, এইবিলাক আপদ নহয় বুলি কৈছে। বোলে ইয়াতকৈ ডাঙৰ সম্পত্তি বা সম্পদ আছে, ইয়াতকৈ ডাঙৰ আপদ বা বিপদ আছে। বোলে ক'ত? মই কোৱা নাই দেই, এইটো কীৰ্তন, মই কীৰ্তনৰ পৰা কৈছোঁ। সম্পদকো জানা নুহি সম্পদ আছেনে নাই বাৰু? যে আপুনি মই যিবিলাক সম্পত্তিৰ কথা ভাবি আছোঁ সেইবোৰ সম্পদ নহয়। আপদকো জানা নুহি আপদ। এতিয়া কঁকাল বিষাইছে, ভৰি বিষাইছে, গাটো ভাল নাই, এইবোৰ আপদ নহয়। পৰম সম্পদ জানা হৰি ভকতি, পৰম সম্পদ হৰিক ভক্তি কৰাটো, আৰু পৰম আপদ হৰি বিৰকতি। এই হৰি স্থানতে থাকি যদি হৰিৰ কথা নাপাতো, হয়নে বাৰু? ইয়ালৈ যদি মন নিদিওঁ, মনটো যদি মনৰ পৰিচালনাত চলি থাকে, তেতিয়াহ'লে কিন্তু কামত নিদিব। আপোনালোকক দিছে, মই কৈছোঁ এই কথাটো, কোনোবাই নজনা মন থাকিলে শিকক না, আপোনালোকে জানে। তেতিয়া আমি কি কৰিব লাগিব? মনটোক আমি কণ্ট্ৰল কৰিব লাগিব। যে মনটোৱে ক'ব তামোল এখন খাই লওঁ, সেই বুলি যে সি খুজিলে বুলি যে দিম, এইটো কথা নহয় ন। মনটোৱে কৈছে নহয়, মই অকণ বাহিৰত এজনক লগ কৰি কথা পাতি আহোঁ, ইয়াত কি কথা পাতি থাকক। এই যে মনৰ কল্পনা, সমস্ত সংসাৰ, জাগন, সপোন, নিদ্ৰা, তিনিবিধ তাৰ গুৰুজনাই লিখিছে অনাদিপাতনত, যে সংসাৰখনত এই মনটোৱে সৰ্বনাশ কৰে, আমাক সৰ্বনাশ কৰে। যে মনৰ কল্পনা এইটো সমস্ত সংসাৰ, জাগন, সপোন, নিদ্ৰা, তিনিবিধ তাৰ আপোনাক হাৰে ৰখাবও পাৰে, টোপনিত ৰখাবও পাৰে, নানান সপোন দেখুৱাই থাকিব পাৰে। ইয়াত থাকি যিজনে একান্ত মনে কৃষ্ণ কথা শুনিছে, হাতে পাঞ্চে শুইয়া সাজু, এই যে চকু দুটা, কাণ দুখন, নাক দুটা, মুখখন, এই সাতটাৰে পঞ্চৱতী দেহাটো একত্ৰ কৰি যদি যিজনে শুনিছে, কথাটো গম আছেনে? তেতিয়াহ'লে তেওঁ মনৰ দ্বাৰা পৰিচালিত হোৱা নাই। তেওঁক মনক পৰিচালনা কৰিব পৰা তেওঁ বিবেক আছে, চিত্ৰৰ দ্বাৰা পৰিচালিত হৈ আছে। যিজনে ইয়াত থাকি চকু গৈছে কৰবালৈ, কাণ গৈছে কৰবালৈ, ক'ৰবাত কিবা শব্দ আছে সেইটোলৈ গৈছে, মই কোৱা কথা নহয়, ঘোষাত লিখিছে মাধৱ পুৰুষে। হাতে পাঞ্চে শুইয়া সাজু, আপোন সুৰে পলাই যাব কালমায়া বাজু, ঘোষাত লিখিছে নাই? যে হাতে পাঞ্চে নেকি? সেইটো নহয় জানো? ইমান ধুনীয়াকৈ গুৰু দুজনে আমাক দৰ্শনবিলাক দিছে, কিন্তু মই বেচৰাই কি কৰোঁ? মনৰ দ্বাৰা পৰিচালিত হৈ এবাৰ সিফালে, এবাৰ সিফালে, এবাৰ সিফালে, মনে কিবা এটা বিচাৰে। এই আকে বোলে জীৱ মন এৰে ভিন্ন নুই, একপিণ্ড ভৈল যেন অলুহায় অগ্নি দুই। সেইটোৱেই জীৱ, যিটো মনৰ লগত এটা হৈ থাকে। যেনেকৈ এডাল লোহাৰ জুইত ভৰাই দিয়াৰ পিছত উলিয়াই আনিলে লোহাৰডালো থাকে, জুইডালো থাকে। থাকি পেলাই কি কৰে? অ মনে জীৱা কৰে জীৱে, অ বোলে মই কৰোঁ, মনে জীৱা মৰে, মনে জীৱা মৰে জীৱে, বোলে মই মৰোঁ, অ মনে জীৱা খাই জীৱে, বোলে মই খাওঁ, মনে যক যাই জীৱে, বোলে মই যাওঁ। সমস্ত ইন্দ্ৰিয় জানা মনৰ অধীন, মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰিদিন। মনে পাপ, মনে পুণ্য, মনেহে সৰক, মনেহে কৰিছে ভেদ আপোন পৰক। সেইকাৰণে গুৰুজনে, আৰু গাবলৈ নাযাওঁ, গুৰুজনে কৈছে যে তুমি মনৰ দ্বাৰা পৰিচালিত নহবা, মনক পৰিচালনা কৰিবলৈ শিকা, তুমি সুন্দৰ হৈ যাবা। আৰু যেতিয়ালৈকে তুমি সুন্দৰ নহবা, সুন্দৰ নহলে যিজন চিৰ সুন্দৰ প্ৰভু ভগৱন্ত কৃষ্ণ, যিজন ত্ৰিজগতৰ প্ৰতি বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ নাথ নাৰায়ণ, সেইজন সুন্দৰ, তেওঁতকে সুন্দৰ আৰু কোনো নাই। দশম স্কন্ধত গুৰুজনাই লিখিছে, তেওঁ সুন্দৰটোক উপমা দিব পৰা বস্তু একো নাই। যদি সেইজনক উপমা দিব নোৱাৰা, তেওঁ যদি সুন্দৰ হয়, সেই সুন্দৰৰ ওচৰলৈ
ময়ো সুন্দৰ হৈ যাব লাগিব। ময়ো তেওঁৰ ওচৰলৈ গ'লে তেওঁক পাবৰ কাৰণে, তেওঁক চিনিবৰ কাৰণে, তেওঁৰ লগত কথা পাতিবৰ কাৰণে মই সুন্দৰ হ'ব লাগিব, তেতিয়াহে পাৰিম বুলি কৈছে, নহ'লে নহ'ব। এয়া মই ক'ম বাৰু। আপোনালোকে এটা দৰ্শন দিছে গুৰুজনাই, পুতনা। পুতনাই কংসই পুতনাক কি বুলি কৈছে? যে পুতনা তই গোকুললৈ যা, তাতে বালক কৃষ্ণ আছে, তোৰ বিষস্তন পান কৰোৱাই তাক বধ কৰি থৈ গৈ যা। সকলোৱে ৰাস চোৱা নাই যেনিবা, ভাগত নাচালেও ৰাস মাছ চাইছে। পুতনাই নাযায় জানো বিষ পান কৰি কৃষ্ণক মাৰিবলৈ, বিষ পান কৰোৱাই পিনে। এতিয়া পুতনা ওলালে আৰু জীৱাজ্ঞা মহাৰাজ বুলি ৰাস্তা ধৰিলে আৰু। গৈ থাকোঁতে ৰাতি হ'ল, জংঘল এখনতে গোটেই ৰাতিটো শুলে। পিছদিনা ৰাতিপুৱা উঠিছে। গোকুললৈ যাবলৈ হ'লে কিন্তু যমুনা পাৰ হ'ব লাগিব, নহয়নে বাৰু? যমুনাৰ পাৰত গৈ থিয় হ'ল, পুতনা গৈ থিয় হ'ল। প্ৰতিবিম্বটো যমুনাৰ পানীত দেখা পাই উৎসৱ খাই উঠিলে। কিয় উৎসৱ খালে? মই ইমানেই দেখিবলৈ বেয়া নে? মই ইমানেই কুণ্ঠচ নে? হয়তো মোৰ যি কুণ্ঠস্থতা এইটো ক'তো তুলনা দিবলৈ নাই, মই ইমানেই বেয়া দেখিবলৈ। আৰু এই বেয়া ধৰণৰ এই মূৰ্তিটো লৈ মই যেতিয়া গৈ গোকুলৰ এমূৰত গৈ থিয় হৈ দিম, গোকুলৰ কোনোবা থাকিবনে বাৰু? চব পলালে বাৰু কেঁচুৱাবোৰ থৈ যাব নেকি? কেতিয়াও থৈ নাযায়। ঠিক কৰা যায়। এনেকৈ ভাবি থাকোঁতেই এজন ব্ৰাহ্মণ পণ্ডিতে আহি লগ পালেহি। আৰু ব্ৰাহ্মণ পণ্ডিতজনে সুধিলে, হেৰা পুতনা, তুমি গোকুললৈ যোৱা নহয়নে? বোলে হয়। কৃষ্ণক বধ কৰিবলৈ নহয়নে? বোলে হয়। তুমি নোৱাৰিবা নহয়। বোলে কেলে? তোমাৰ যিহে চেহেৰা, কৃষ্ণক তুমি মাৰিবলৈ যোৱা বা সেৱা কৰিবলৈ যোৱা বা কথা পাতিবলৈ যোৱা বা তোমাৰ ওচৰলৈ চপাবলৈ যোৱা, কিবা কৰিবলৈ, যি কৰিবলৈ নোযোৱা লাগিলে, তোমাৰ এইটোৰ ওপৰত গ'লে কৃষ্ণক কেতিয়াও নাপাবা। তুমি সুন্দৰ হৈ যাব লাগিব। সুন্দৰ হৈ গ'লেহে কৃষ্ণক লগ পাবা। ৰাসত দেখিছে আপোনালোকে, ঘপককে এজনী সুন্দৰ ধুনীয়া অপেশ্বৰী হৈ গ'ল, হয়নে বাৰু? ইমানেই ধুনীয়া, যেতিয়া গৈ পেলানি নন্দৰ ঘৰ পালেগে, দুৱৰীবিলাকে ৰূপটো দেখিয়ে পাহৰিয়ে থাকিলে যে বাধা দিব লাগে বুলি, হয়নে? ৰূপ দেখি বাধা দিয়া নাই। আৰু যশোদায়ো, আইজনী ক'ৰ পৰা আহিলি অ', বৰ ঘামি জামি আহিছোঁ, ইমান ধুনীয়া ছোৱালীজনীও, বচোন পানী অকণ আনো বুলি কেঁচুৱাটো আছিলে সেইটো পাহৰিলে, ভিতৰলৈ গুচি গ'ল, হয়নে নহয় বাৰু? তাৰপিছৰ কথাখিনি আপোনালোকে জানে। এটা কথা জানক, ধুনীয়া নোহোৱাতে পুতনা কিন্তু কৃষ্ণৰ ওচৰলৈ যাব নোৱাৰে আৰু গতিও নাপায়। গতিকে আমাৰ মাধৱ পুৰুষে কৈছে, তুমিও ধুনীয়া হোৱা হেৰা, মোক কৈছে। মই আপোনালোকৰ কথা কোৱা নাই, মোক কৈছে কি বুলি? হেৰা, তুমিও ধুনীয়া হোৱা। তুমি যদি ধুনীয়া নোহোৱা, সেই ধুনীয়া পুৰুষৰ কথা কৈ থাকিলে নহ'ব। সেই ধুনীয়া পুৰুষৰ কথা ক'বলৈ, সেই ধুনীয়া পুৰুষৰ ওচৰলৈ যাবলৈ, তেওঁৰ চৰণ চিন্তা কৰিবলৈ হ'লে তুমি ধুনীয়া হ'ব লাগিব। বোলে কেনেকৈ ধুনীয়া হ'ম? ধুনীয়া হ'বলৈতো আপোনাৰ বিউটি পাৰ্লাৰ এখন লাগিব ন। পাৰ্লাৰখন বিচাৰি বিচাৰি মাধৱ পুৰুষৰ তাতেই পালোগৈ। মাধৱ পুৰুষে লিখিছে কি বুলি? ধুনীয়া, এইটো ধুনীয়া হোৱা। বোলে কোনটো? অকৰ্ণে শুনে কৃষ্ণ কথা, অমুখে বোলে ৰাম, মনে পাদ পদ্ম স্মৰে। পাদ পদ্ম মানে ভগৱন্তৰ চৰণৰ কথা কৈছে। মনে পাদ পদ্ম স্মৰে, হস্তে কৰে কাম, ৰাম কৃষ্ণৰ প্ৰতিমা দেখে চকুৱে, ভক্ত বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্তক। কি বুলি কৈছে? যে কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক। এই যে আমি গগৈ হাজৰিকা, দত্ত কলিতা, নহয়নে বাৰু? দেউৰী পেগু পাৱে যে আহি ইয়াত বহিলোহি, সেই উপাধিবিলাক বাদ দিয়ক আৰু
কাৰণ এই যে মোৰ যিটো উপাধি, দেহটোক উপাধি বুলি কোৱা হৈছে, এই দেহটোৱে আপোনালোকৰ লগত কথা পতা নাই। কোনে পাতিছে বাৰু? আত্মাই। কাৰণ এইটো পৰীক্ষিতক কৈছে, দেহতে আছা তুমি, তুমি দেহহীন, তুমি দেহত আছা, কিন্তু দেহত থাকিও তুমি দেহহীন। যেন কাষ্ঠ থাকোঁতে অগ্নিটো কৰি ভিন। দেহৰেহে জন্ম ইটো, দেহৰ জন্মৰ মৃত্যু আছে, কিন্তু আত্মাৰ জন্ম মৃত্যু নাই। আত্মা কেতিয়াও মৃত্যু নঘটে। সেই পৰীক্ষিত, সেইটোৱে ব্ৰহ্মজ্ঞান নহয় জানো? উদ্ধৱ মুধলে ভাগৱত ভাগ ক'লে পৰীক্ষিতক সেই ব্ৰহ্মজ্ঞানটো দিবৰ কাৰণে। সেইটো যিজনে জানে যে মই এইটো নহয়। কাৰণ কাইলৈ আজি আপুনি যদি গম পায় বোলে সেই কালি যে আমাৰ ইয়ালৈ আহিছিলে সেইজনৰ বোলে শুনিলোঁ বোলে তেখেত গ'ল, দেখা এটা কৰি আহোঁগৈ। আপুনি যোৱাৰ পাছত দেখিছে চোতালত মোক শুৱাই থৈছে। এতিয়া যেনেকৈ মাতিছোঁ তেনেকৈ মাতিমনে বাৰু? কিয় নামাতো? কি নাই মোৰ? চকু দুটাও আছে, কাণ দুখনো আছে, হাত দুটাও আছে, ভৰিও চব আছে, কেলৈ নামাতো? কাৰণ মই তাত নাই, মই ব্ৰহ্ম তাত নাই। এই যে ব্ৰহ্মই ব্ৰহ্ম সাক্ষাৎ কৰি কথা পাতি আছো, সেইকাৰণে কৈছে যে কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক। কাৰণ সত্য যুগত সদায় শিৱ, সত্য যুগত যে সেই মানুহে গৈ পেলানি শিৱৰ লগত কথা পাতিব পাৰিছিলে, নোৱাৰিছিলেনে বাৰু? ত্ৰেতা যুগত ৰামচন্দ্ৰ, প্ৰভু ৰামচন্দ্ৰৰ লগত অযোধ্যালৈ গ'লেই হ'ল আৰু নহয় জানো বাৰু? আপুনি বাইক লৈ যায়, চাইকেল লৈ যায়, কি লৈ যাওক, অযোধ্যালৈ গ'লেই হ'ল, ৰামচন্দ্ৰক পাই যাব। দাপৰত শ্ৰীকৃষ্ণ, দ্বাৰকালৈ গ'লেই হ'ল, কৃষ্ণক আপুনি পাই যাব। কলি যুগত পাবনে বাৰু? সেইকাৰণে কৈছে কি, ভকতেহে মোৰ হৃদয় জানিবা নিশ্চয়, ভকতজনৰ জানা আমি হে হৃদয়। এই যে ভকত সমস্ত ভগৱন্ত, এই তৃতীয় স্কন্ধত কৈছে যে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান। এই যে আমি গগৈ, হাজৰিকা, পাৱে, দেউৰী যে লগ পাইছো, সেইটো এটা প্ৰতিমা, কিন্তু তাত থকা যেন প্ৰভু ভগৱন্ত। সেইকাৰণে কৈছে কলিত ভকতক ভজিলেহে কৰ্মজৰৰ পৰা হাত সাৰিব পাৰিব। দেৱতো তীৰ্থকৰ্তৃও কৰি ভকতেহে বৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ বুলি প্ৰভু ভগৱন্তই মহাভকত উদ্ধৱক একাদশ স্কন্ধত কৈছে। কোৱা নাইনে বাৰু? তাৰমানে মই যদি আপোনাৰ প্ৰতি বেয়া ভাৱ থাকে, কিবা ভাৱ থাকে, এইটোতো ভগৱন্তই জানিব, তেওঁ অন্তৰ্যামী ৰূপে আমাৰতো হৃদয়ত আছে, গম পাই গ'ল যে মোক বেয়া ভাৱ ভাবিছে বুলি। কিন্তু আপোনাৰ প্ৰতি মোৰ আত্মীয় ভাৱটো যদি নাথাকে, তেতিয়াহ'লে ঈশ্বৰ ভোজি কোনো কাম নহয় বুলি সাম্যবাদৰ প্ৰতিষ্ঠা কৰি থৈ গৈছে আমাৰ গুৰুজনাই। যে কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, কাণৰ কথা ক'লো নহয়নে বাৰু? এতিয়া কৈছে যে চকুৰ কথা কৈছো, কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক বিষ্ণু বুদ্ধি কৰি। কথাটো মন কৰিবলগীয়া যে বিষ্ণু বুদ্ধি কৰি নমে মানে নমস্কাৰ কৰে সমস্ত। এইবুলি ভাবি হয় কিয় আহিলে নে কৃষ্ণ? এইটো নহয়, ডাইৰেক্ট বাপ। বাপ মানে কি? ব্যাপক, সকলোতে বিৰাজমান হৈ থকা। আপোনাৰতো ভগৱান আছে, মোৰতো আছে, তেখেতো আছে। এ তুমি পৰমাত্মা জগতৰে ঈশ্বৰে একো বস্তু নাহি কে তোমাত বেটিৰে একো বস্তু বাদ নাই, সকলোতে প্ৰভু ভগৱন্ত বিৰাজমান হৈ থকাৰ কাৰণে উদ্ধৱে মাতিছে কৃষ্ণ বাপ। এই বাপ সম্বোধন, বহুতে বাপ মানে বাপেক বুলি কয়, কিবা কিবি বহুত ধৰণৰ কয়। বাপ শব্দৰ অৰ্থ ব্যাকৰণিক অভিধানিক আপোনাৰ কি? বিৰাজমান, ব্যাপক হৈ থকা সকলোতে, সকলোতে। তাৰমানে গছ বনৰ পৰা কীট পতংগৰ পৰা ধৰি আপোনাৰ মোক চাবকে তেখেত আছে কাৰণে আমি আছো। আমি যত জীৱ তোমাৰ পালন হৰি 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 হৰিয়ে তুমিহে পালিয়া ফুৰা শুয়া যন্ত্ৰ। আমি ডেইলি গাইছো নাই যে আমাক অন্তৰ্যামী ৰূপে প্ৰভু ভগৱন্তই চলাই লৈ ফুৰিছে। মই লালুকৰ পৰা আহিছোঁ, লালুকৰ পৰা ইয়ালৈ মই আহিব নোৱাৰোঁ, মোৰ প্ৰভু ভগৱন্তই মোক ইয়ালৈ লৈ আহিছে। আৰু ইয়াত আহি আপোনালোকক দেখিছোঁ, মই দেখিব নোৱাৰোঁ, মোক দেখুৱাইছে। আপোনালোকে কৈছে মই শুনিছোঁ, শুনিব নোৱাৰোঁ, আপোনালোকৰ কথা মোক প্ৰভু ভগৱন্তই শুনাইছে। সমস্ত তেওঁ পৰিচালনা কৰি আছে। গতিকে সেই প্ৰভু ভগৱন্ত সমস্ততে বিৰাজ আছে, ক'ত বিচাৰি ফুৰিব লাগে? অ তুমিহে কেৱলে সত্য
মিছা হবে আন জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান। ক'ত আছে? হৰমোহনত, কীৰ্তনতে আছে। আমি ভাগৱত ভাগ উলিয়াবলৈ দিগদাৰ হয় বাৰু বৰ ডাঙৰ, তাতে কীৰ্তনতে সেই বুলি লিখা আছে যে সমস্ত মিছা তুমিহে সঁচা, আৰু সেইটো জানি জ্ঞানী গ'লে হৃদয়ত ধ্যান কৰে। যদি হৃদয়ত ধ্যান কৰে, আপোনাৰ হৃদয়ত প্ৰভু ভগৱন্ত আছে, তেতিয়াহ'লে প্ৰভু ভগৱন্ত থকা এই জেগাটোত, এই নামঘৰত, এয়া নামঘৰ, কাৰোবাৰ ঘৰত কি কৰিছে, চোতালত নাম এভাগ পাতিছে, গুৰু গৃহ নাই, অনানুষ্ঠানিকভাৱে আসন এভাগ পাতি লৈছে, নহয়নে বাৰু? অস্থায়ী আসন নাম দিছে। আপোনালোকৰ ইয়াত যে পাতিছে এভাগো স্থায়ী নেকি? আজি বহুত দিনৰ আগতে আপোনাৰ লীলা শইকীয়া বা আপোনাৰ ইয়াত প্ৰতিষ্ঠা কৰি থৈ গৈছিল বুলি শুনিছোঁ, হয়নে বাৰু? আকৌ উঠাই পেলাবলগীয়া হ'ল। এয়াও দেখোন স্থায়ী নহয়। স্থায়ী আসন যাৰ ইয়াত আছে, এই যে আমাৰ যিজন প্ৰতিষ্ঠাপক বাপজনাই আপোনাক কৈছে যে আজিৰ পৰা আপোনালোকে সেয়া চোৱা চিতা কৰিব, পুৱা গধূলি বন্তি জ্বলাব, তদ্ৰূপ সেইধৰণে এই হৃদয়ৰ স্থায়ী যিভাগ আসন মোৰ হৃদয়ত আছে, সেই আসন ভাগতো মই প্ৰতি নিতে প্ৰতিক্ষণে বন্তি নুমাব নোৱাৰাকৈ অক্ষয় বন্তি জ্বলাই ৰাখিব লাগিব। সেইজনেহে প্ৰতিপাল কৰিব পাৰিব। যাৰ হৃদয়ত অক্ষয় বন্তি জ্বলি আছে, ভক্তি প্ৰদীপ নাম দিয়া হৈছে, গুৰুজনাই ভক্তি প্ৰদীপ বুলি কোৱা হৈছে। গুৰুজনাই কৈছে গাখীৰ পুষ্টিকৰ খাদ্য, খালে মগজু হয়, স্বাস্থ্য ভালে থাকে, নহয়নে বাৰু? ল'ৰা ছোৱালীকো হ'ব পাৰে গাখীৰ অকণ খা, পঢ়িলেতো পৰীক্ষা নহয়, গাখীৰ এখন খাই দে, তাৰমানে পুষ্টিকৰ খাদ্যৰ কাৰণে খাবলৈ কৈছে। সেই গাখীৰেদি যদি আমি বন্তি জ্বলাওঁ, জ্বলিবনে বাৰু পুষ্টিকৰ খাদ্য গাখীৰ? কিন্তু সেই গাখীৰৰ পৰাই উৎপন্ন হোৱা ঘিউৱে চাকি জ্বলালে জ্বলিব নজ্বলে? ঘিউ ক'ৰ পৰা হ'ল? কথাটো দৰ্শনটো বুজি ল'ব। দৰ্শনটো যে মই যে ক'লো স্থায়ী আসন এভাগৰ কথা কৈছোঁ, হৃদয়ত থাকে যিভাগ, নহয়নে বাৰু? গতিকে এই যে আমি কথা কৈছোঁ, এই কথা এয়া গাখীৰ এয়া নাখালে সেইটো নহ'ব তাৰমানে। সেইকাৰণে তেওঁ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ কৈছে। সেইকাৰণে ভকতিৰ ভিতৰত 9বিধ ভকতি দিছে। শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, পদসেৱন, দাস্য, সখিত্য, এনেকৈ আত্মনিবেদন, এনেকৈ 9বিধ ভকতি দি দিছে। শ্ৰৱণ কীৰ্তনটো কি কৈছে? যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন তাতো অতি শ্ৰেষ্ঠতৰ। যে শ্ৰৱণ কীৰ্তনটোক অতি শ্ৰেষ্ঠ বুলি কৈ দিছে। তাৰমানে কিয়? শ্ৰৱণ কীৰ্তন যি নকৰে সি কেতিয়াও স্মৰণো কৰিব নোৱাৰে, অৰ্চনো কৰিব নোৱাৰে, পদসেৱনো কৰিব নোৱাৰে, ভগৱানৰ ওচৰত দাস্যও নহয়, মই বৰ দেখুৱাব, সখিত্ৰও হ'ব নোৱাৰে, আত্মনিবেদনো কৰিব নোৱাৰে, বন্দনো কৰিব নোৱাৰে। পাৰিবনে বাৰু? এয়া কৃষ্ণ কথা নুশুনা মানুহজনে সেইখিনি পাৰিব জানো? কেতিয়াও নোৱাৰে। গতিকে শ্ৰৱণ কীৰ্তনটো সেইকাৰণে শ্ৰেষ্ঠ ধৰ্ম বুলি কোৱা হৈছে। বা যিখিনি এইটো কথাই কোৱা হৈছে যে ধুনীয়া হোৱা কথাটো কৈছিলোঁ, নহয়নে বাৰু? যে কৃষ্ণৰ প্ৰতিমা আমি দেখিব লাগিব আৰু সকলোকে ভগৱন্ত দেখি পেলাই ভজনা কৰিব লাগিব। তাকে গগৈ বাপৰ লগত মোৰ এটা বৰ ভাল নাই, এইটো কেতিয়াও নক'ব। এই হাজৰিকা বাপহে ভাল, এইটোও কেতিয়াও নক'ব যে সমস্ত ভকত মোৰ আৰাধ্য দেৱ বুলি ধৰক। আৰাধ্য দেৱটো ভাল আৰু বেয়া একোটা কিবা ক'ব পাৰিব নেকি? একো ক'ব নোৱাৰে। আৰু সেইটো যদি কয় বোলে কোনো নুশুনাকৈ আমি মনতহে ভাবি আছোঁ, ঈশ্বৰত কৃষ্ণ আছে হৃদয়তো দেখি তেওঁ কিন্তু গম পাই থাকিব, এতিয়া হাৰিবলৈ উপায় নাই। তাৰ পাছত কৈছে এ ৰাম নিৰ্মাল্য তুলসী জ্ঞান ওলয়ে না শিকাই, বিষ্ণুৰ নৈবেদ্য মাত্ৰ ও আশা দে জি ভাই। হেৰাম পদে বিষ্ণু ক্ষেত্ৰ বৈষ্ণৱৰ ঠাই যাই, এহি মতে ইন্দ্ৰিয়ৰ বৃত্তি সমুদায়, অযত্নে পৱত্তে যেবে বিষ্ণুতেহে জানা, মনে একো বিষয়ক নকৰে কামনা। ঈশ্বৰ ভজিছোঁ, ঈশ্বৰ ভজিছোঁ, ইয়াৰ পৰা প্ৰভু আমুক দিয়া তামুক দিয়া, ঐ তই কি কৰিছ,
এইফালে বোলে ইয়াত বোলে বৰতাল বজাই গাই আছোঁ, গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ। হেৰা এই চোতালত কোনোবাই বেল দিছে শুনিছা নাই? সেইটো নহয়। তাৰমানে অকল বিষয় এটাতে থাকিব যে কৃষ্ণ বিষয়। হে কৃষ্ণ প্ৰভু, মই দুৰাচাৰ, মই একোৱেই নাজানো। তাৰমানে তেওঁৰ চৰণ সেৱা কৰিবলৈ যাওঁতে ব্যক্তিজন নামিব লাগিব। যিজনে ব্যক্তি নানামে সেইজনে ঈশ্বৰ ভজিবলৈ কেতিয়াও নোৱাৰে। ইয়াৰ প্ৰমাণস্বৰূপে মাধৱ পুৰুষক এদিনাখন গুৰুজনাই কৈছিলে, ভাগৱত পাঠ হৈ থাকে সদায়, গুৰুজনে ক'লে বঢ়াপুৰ বোলে বাপ কওকচোন, কাইলৈ তুমি মোক অজ্ঞান পুখু এটা ধৰি আনি দিবাচোন। বোলে হ'ব বাপ বুলি কৈ গৈ অলপ দূৰ গৈ ভাবিছে, আৰে মই হ'ব বুলি কৈ দিলোঁ। গৰু, ঘোঁৰা, হাতী, বাঘ, গুং ঢেৰ পশু আছে, গুৰুজনে আকৌ অজ্ঞান পশু ধৰি নিব কৈছে। অজ্ঞান পশুটো ক'ত পাম এতিয়া? তাৰপৰা মনে মনে ভাবিলে গুৰুজনাই মোক পৰীক্ষা কৰিব বিচাৰিছে। সেই ঘৰলৈ গৈ আৰু ৰাতিটো থাকিলে, আৰু ৰাতিপুৱা লাহেকৈ পঘা এডাল, গৰু ৰছী এডাল তাৰমানে নিজৰ ডিঙিতে লগাই নিজেই সোঁ হাতটো এনেকৈ ধৰি নিজকে নিজে টানি টানি নিয়া নিচিনাকৈ একদম গুৰুজনাৰ ওচৰলৈ লৈ গ'ল। এতিয়া গুৰুজনাই কৈছে, হেৰা বঢ়াবাবু কি কৰিছা? বোলে বাপ আমি অভাজন, তোমাৰ চৰণৰ দাস, আমি অতিকে অজ্ঞানী। তোমাকনো কোনে অজ্ঞানী বুলি কৈছে? নাই নাই প্ৰভু, এই পৃথিৱীত মোৰ সমান পাপী আৰু কোনো নাই, মোৰ সম পাপী লোক নাহি কেই তিনি লোক। এই গোটেই পৃথিৱীখনত মোতকৈ আৰু ডাঙৰ পাপী কোনো নাই, আৰু পাপ হৰণ কৰিব পৰা ক্ষমতাটো কেৱল তোমাৰহে আছে। হে প্ৰভু, মই তোমাৰ ভৃত্য। কালি জানো তুমি মোক কোৱা নাই অজ্ঞান পশু এটা ধৰি আনিবলৈ? মই চিন্তা কৰি চাই বিচাৰি চাই দেখিলোঁ মোতকৈ আৰু অজ্ঞান পশু পৃথিৱীত কোনো নাই। এনেধৰণে নামিব লাগিব, এনেধৰণে নামিব লাগিব যে মই একোৱেই নাজানো, মই জানো ময়ে চব কৰিছোঁ, সেইজনে সৰ্বনাশ হৈ যাব। গতিকে মাধৱ পুৰুষে 1000 ঘোষা লিখি কি বুলি ক'লে? সেইজনে শ্ৰেষ্ঠতা প্ৰমাণটো নিদি পিনে কি বুলি কৈছে গুৰুজনাৰ ওচৰত? অ তোমাৰ ভিতৰ ভিতৰ তাৰো ভিতৰ ভৈৰো আমি, মোক জগন্নাথ নকৰা অনাথ, নেৰিবা মাধৱ স্বামী। মই তোমাৰ ভিতৰ তাৰো ভিত্ৰ, মোক তুমি অনাথ নকৰিবা হে জগন্নাথ, গুৰুজনাক কৈছে। এই যে যিটো নমনীয়তা, নামিব লাগে ইজনে সিজনৰ ওচৰত, মানে বাৰু সেইটো থাকিব লাগে, সেইটো থাকিব লাগে যে মই জানো মূৰ সম পণ্ডিত লোক বুলি নকৈ, মূৰক মাধৱ পুৰুষৰ নিচিনা মূৰ সম পাপী লোক বুলি মাধৱদেৱে আমাক ক'বলৈ শিকাইছে। কিন্তু মই আকৌ কি কওঁ, মোৰ কথাহে কৈছোঁ দেই, দুটা ঘোষা জানি মানুহৰ আগত কওঁ কৈছে মূৰ সম পণ্ডিত লোক নাহিকেই তিনি লোক। অহংকাৰৰ পৰ্বতটো উঠি পিনানি কেতিয়াবা যে ধামুকে পৰিব লাগিব তললৈ, এইটো মই চিন্তাই কৰা নাই। কেতিয়াও গীতাৰ অষ্টাদশ অধ্যায়ৰ শেষত এটা আছে, জোনা বুলি এটা পদ আছে, জোনা আছেনে বাৰু? সেই তাতে ভগৱন্ত কৃষ্ণই অৰ্জুনক কৈছে মোক যে হে ভজিব নোৱাৰে, মোক ভজিবলৈ হ'লে এই যে আগতকৈ গ'ল সুন্দৰ, সেইটো হ'ব লাগিব এক অহংকাৰহীন অভিমানহীন হ'ব লাগিব, সেইবোৰ শূন্য হ'ব লাগিব, তেতিয়াহে তাৰ পুণ্য হ'ব। যদি সেইবিলাক যদি শূন্য নহয়, গতিকে সেইবিলাক যদি ভৰি থাকে তাৰ হেৰিটো মনটোত, তেতিয়াহ'লে পুণ্য সোমাবলৈ মোৰ জেগাই নাই। কথাটো গম আছেনে? আপোনালোকে জানে, তথাপিতো আলোচনা কৰিছোঁ ন। তাৰপিছত কি কৰিব লাগিব? এই যে ভাগৱত অনুষ্ঠান আৰম্ভ হ'ল, ভাগৱত ক'ৰ পৰা অনুষ্ঠান, কোন স্কন্ধৰ পৰা আৰম্ভ হৈছে জানেনে? ভাগৱত দ্বিতীয় স্কন্ধৰ পৰা আৰম্ভ হৈছে, প্ৰথম স্কন্ধ নাই হোৱা। শুকে ভাগৱত দ্বিতীয় স্কন্ধৰ পৰা কৈছে, ভাগৱত ধৰ্ম কথন বুলি যিটো পদ আছে তাৰ পৰা আৰম্ভ কৰি কৈছে। আগত নাই কোৱা। আগত কি ক'লে? আগত পৰীক্ষিতে নিজে পৰিষ্কাৰ হৈ ল'লে। পৰীক্ষিত কোন? মই নিজেই। চাওক, ঈশ্বৰ ভজিবলৈ মই পৰিষ্কাৰ হৈ ল'ব লাগিব বোলে। পৰীক্ষিতে কেনেকৈ পৰিষ্কাৰ হ'ল?
কলি নিগ্ৰহ কৰি, কলি নিগ্ৰহ বুলি এটা পাঠ আছে ইয়াত, কলিক আঁতৰাই লৈছে। বোলে কলিনো কোন? দ্বাদশ খণ্ডত গুৰুজনে লিখিছে, কপট কুনীতি নিদ্ৰা হিংসা দেশ ভয়, দিনৰ দুখ তামস বিষাদ বৃত্তি ছয়, পাপৰ পথক যেবে মন যায় তলি, তেখনে জানিবা আঁকি পাৰিলে কলি। যিজনে মানুহৰ অন্তৰৰ ভিতৰত কপটতা আছে, হিংসা আছে, ভেদাভেদ ভাৱ আছে, দ্বেষ ভাৱ আছে, বেয়া স্বভাৱ আছে, সেইটোৱে কলি বুলি কৈছে। কলি বুলি বেলেগে আৰু দেৱতা নাই। দ্বাদশত গুৰুজনে সিদ্ধান্ত দিছে। তাকে পৰীক্ষিতে কেনেকে আঁতৰাইছে জানেনে? ৰাম কলিক খেদিবলৈ গৈছে। ঐ অধৰ্মৰ বন্ধু তই, ও পাপৰ প্ৰাৰম্ভ, তোৰ সংগী সদায় কলহলু দম্ভ, দুষ্ট হত কপট তেন্তন চুৰ, মিছা মায়া কুলক্ষ্মী সংগতি কলি তোৰ, তই যেবে থাক অধৰ্মে ৰৈবে ৰাজ, জীবি যেবে এখনে ৰাজ্যৰ হও বাজ। তাৰমানে পৰীক্ষিতে কৈছে, মই যিখন ৰাজ্যত ৰাজত্ব কৰি আছো, সেই ৰাজ্যৰ পৰা কলি তই ওলাই যা। সেই ৰাজ্যখন ক'ত বাৰু? মই এই পৰীক্ষিত দেও হোম মংগল বুধ বৃহস্পতি শুকুৰ শনি এই বাৰকেইটাৰ ভিতৰতে মৰিম, 7 দিনৰ ভিতৰত, হয়নে? মই এই পৰীক্ষিত। আৰু এই যে ভৰি নখপা মূৰৰ চুলিলৈকে যিখন পৃথিৱী দেখা পাইছে, এই পৃথিৱী সকাকৰ পৃথিৱী মই 61 ৰজা। কলিয়ে কৈছে যে মোক থাকিবলৈ অকণমান জেগা দিয়া। বোলে নহয়, তই থাকিলে অধৰ্মই ৰাজত্ব কৰিব, তই ইতিমধ্যে বাহিৰ হৈ যা। তই যেবে থাক অধৰ্মে লেবে ৰাজ, জীবি যেবে এখনে ৰাজ্যৰ হও বাজ। খেদি দিছে। তাৰমানে অধৰ্মৰ লগত কলিৰ লগত কি আছে? কলি কোন? অধৰ্মৰ বন্ধু, ধৰ্মৰ নহয়, অধৰ্মৰ বন্ধু। দুষ্ট হত কপট এইবিলাক তাৰ লগত থাকে। তই থাকিলে মানে কলিয়ে ভৰি পৰিব, গতিকে ইয়াৰ পৰা আঁতৰ হৈ যা। তথাপিতো কাকতি মিনতি কৰিছে। বোলে নহয়, এতিয়া সখাগৰা পৃথিৱীখন পাৰ হয় না, আমি কলি যামগৈ। এতিয়া গোটেইখন তোমাৰে ৰাজত্ব, থাকিমগৈনো ক'ত? আৰু জেগাই নাই দেখোন। বোলে ইমান কাকতি মিনতি কৰিছে যেতিয়া থাক বাৰু, কিন্তু কেনেকুৱাত থাকিবি জানো নাই? সেইখন পৃথিৱীতে থাকিবি, সেইজনৰ ওচৰত থাকিবি। এ ৰাম নিপতি বোলান্ত কলি অ তোক দিলো স্থান, জৈত খেলে জুৱা পাখা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহস্থৰ থাকে জৈত, এই 4 ঠাই দিলো বঞ্চ গৈ আঁতৰিত। বোলে তাতে বঞ্চিবা। বোলে ক'ত? মোক ক'লে মই যদি জুৱা পাখা খেলিছোঁ, মদ্যপানী কৰিছোঁ, তেতিয়াহ'লে কলি এইখনলৈ আহি গ'ল। আৰু যদি সেইবিলাক কৰা নাই, অধৰ্মৰ বন্ধুবিলাক খেদি লৈছোঁ, তেতিয়াহ'লে ভগৱন্ত ইয়াত থাকিব। ইয়াত কলিৰ স্থান নাই। গতিকে তাত পৰীক্ষিতে ভাগৱত শুনাৰ আগত নিজক পৰিষ্কাৰ কৰি লৈছে প্ৰথম স্কন্ধত, তাৰপিছতে ভাগৱত শুনিছে। কম সময়ৰ ভিতৰত গোটেই কথাবিলাক ক'বলৈ অলপ অসুবিধা, কথা জানেনে? নহ'লে গোটেইবিলাক কৈ দিয়া হ'লহেঁতেন, দিনজোৰা অনুষ্ঠান হ'ব লাগে। এতিয়া ক'বলৈ ভাল কি হৈছে, পৰীক্ষিতে তেনেকৈ আঁতৰাই ল'লে। মই এইটোকে ক'বলৈ বিচাৰিছোঁ। আজি ইয়াত অন্য কথা ক'বলৈ মোৰ সময় নাই। এইটোৱে কৈছোঁ যে মই নিজক নিজেই, আপোনালোকৰ কথা কোৱা নাই, মই মোক কৈছোঁ যে মই নিজক নিজেই পৰিষ্কাৰ কৰি ল'ব লাগিব। প্ৰথমে সংস্কাৰ কৰিব লাগিব কাণ দুখন, চকু দুটা, নাকটো, মুখখন, খাদ্য, মোৰ হাত দুটা, ভৰি দুটা, মোৰ কাইটো সমস্ত মই শুদ্ধ কৰি লৈ পিনি ভক্তি যোগ কৰি ঈশ্বৰৰ চৰণত নমনীয় নম্ৰতা মানে একেবাৰে দাস হিচাপে গৈ তেওঁৰ চৰণত শৰণাপন্ন হৈ তেওঁৰ চৰণত চিন্তা কৰিব, তেওঁক চিন্তা কৰিব, তেওঁক শ্ৰৱণ কীৰ্তন কৰিব লাগিব। এখেতে যদি ভাবিছে মোক আজি নাম আচাৰ্য বনাই দিলে, আজি একদম ধুনীয়া নাম গাই দিলোঁ, মই ঘৰত গৈ যদি কয়গৈ খুব ধুনীয়াকৈ নাম গ'ল, সৰ্বনাশ হৈ যাব। বোলে আপুনি সৰ্বনাশ হোৱাটো ক'ত পালে? সেই কীৰ্তনতে লিখা আছে, যতে কয় সুৰ কীৰ্তি মানে অৰ্পিব কৃষ্ণত, আছেনে নাই? আপুনি যদি মোক ভাল বুলি কৈছে, মোৰ ভালটো কৃষ্ণত, বেয়া বুলি যদি কৈছে বেয়াটো কৃষ্ণত অৰ্পণ কৰি দিয়া লাগিব। সেইটো মোক আপুনি ভাল বোলাটো মোক নালাগে, কিন্তু এই কথাকেইটাৰ মাজেদি আপুনি পৰিচালনা হোৱাটো মোক লাগে। সেইটো আপুনি হওক, আপোনাৰ কাৰণে হ'ব, মোৰ একো নহয়। আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাক তাৰে, আপুনি আপোনাক মাৰে, বোকাত দেখিছে, হয়নে বাৰু?
গতিকে এই কথাখিনিৰ মাজে যদি আপোনাক পৰিচালনা কৰে, মই আৰু কথা ক'বলৈ আছে, সুনীতি আৰু সুৰুচি কথা ক'লোহেঁতেন, আই বহুত আছিলে আজি, হয়নে বাৰু? কিন্তু ইতিমধ্যে সময় নাই। আইসকল কি ক'ব আৰু, ভাবিছিলোঁ সুনীতি আৰু সুৰুচিৰ কথা কৈ আপোনালোকক মই চাই আছোঁ লক্ষ্য কৰি গোটেই কথাখিনি আজি পৰিষ্কাৰ হৈ গ'লহেঁতেন, কিন্তু কথাখিনি নোৱাৰিমগৈ ক'বলৈ, কাৰণ বহুত দেৰি হ'ব। ইতিমধ্যে ধ্ৰুৱচৰিতলৈ যাবগৈ লাগিব পঞ্চম স্কন্ধৰ। গতিকে আজি তালৈ নাযাওঁ, কেতিয়াবা লগ পালে আপোনালোকে আশীৰ্বাদ কৰিব। আমি আপোনাৰ হ'ব শ্ৰীচৰণ দাস, দাস আপোনাৰ হ'ব সন্তান। গতিকে সন্তানক কেঁচুৱাই বোলে, নহয়নে বাৰু, লাঠি মাৰিলেও বোলে, লাঠি মানে ভৰিয়ে যদি গোৰ মাৰিও দিয়ে, মাক বাপেকে কেতিয়াও দুখ নধৰে, ধৰে জানো? গতিকে আমি এই কথাখিনি ক'বলৈ যাওঁতে আমি এটাই কৈছোঁ, নমনীয় হওক, নমনীয় হওক, নমনীয় হওক। আৰু গুৰুজনৰ যিটো নীতি আদৰ্শ আপোনালোকে আগতে আমাৰ এই বাপজনে সুন্দৰকৈ আপোনালোকক কৈছে, মই বেলেগে নকওঁ। এই যে আমি যিখিনি কথা আকৌ পিছত আলোচনা কৰি এইখিনি মতে কৰিলে আপোনালোকে এই অঞ্চলৰ ভিতৰত গুৰুজনাৰ ধৰ্মটো আকৌ বহল প্ৰসাৰ হৈ যাব। কাৰণ যিজনা গুৰু ধৰ্ম প্ৰচাৰ কৰিবই লাগিব আমি, কিয় জানে? কৃষ্ণৰ একান্তনিষ্ঠ শ্ৰীমন্ত শংকৰ শিষ্ট কামৰূপে ভৈলন্ত বেকত, কামৰূপ মানে অসমৰ কথা কৈছে দেই। আগতে আমাৰ অসমখনৰ নাম আছিলে কামৰূপ, যেতিয়া অৰুণাচল মণিপুৰ এনেকৈ 7খন একেখনেই আছিলে। লোকৰ চিন্তাহিত পাখণ্ডক দমিনিত প্ৰচাৰিলা ভক্তি বহুমত, নানা শাস্ত্ৰ প্ৰচাৰিয়া ভকতিক প্ৰকাশিয়া আমা শাক জিলা চক্ষুদান। এই কথাখিনি ক'বলৈ, এই জেগাতে বহিবলৈ মোৰ যিটো দিব্য চক্ষু, সেইটো গুৰুজনাই মোক দান কৰিলে। গতিকে কোটি কোটি কল্প যদি উপকাৰ কৰোৱাতি, সেই গুৰুজনাক যদি এদিন নহয়, দুদিন নহয়, এমাহ নহয়, দুমাহ নহয়, এযুগ নহয়, দুযুগ নহয়, কল্পে কল্পে যদি উপকাৰ কৰোঁ, প্ৰভুৰ ঋণ সোজা নযায় টান, তথাপিতো তেওঁৰ ধাৰা আমি পৰিশোধ কৰিব নোৱাৰিম। সেই গুৰুজনাৰ শ্ৰীচৰণত আমি সেৱা যদি আগবঢ়াওঁ, সকলোৱে যদি একত্ৰ হৈ যদি আমি কৃষ্ণৰ কথা চিন্তা কৰোঁ, কৃষ্ণ সংস্কৃতিৰে চলোঁ, তেতিয়াহ'লে নিশ্চয় আমাৰ গুৰুজনাৰ ধৰ্মটো বহুখিনি আগবাঢ়িব। যদি বোলাতে বেটাৰা ভোজে কি কাৰণ, ইহাৰ উত্তৰতে শুনায় কমন, সাধু সংগে কৰ্ণ মুখে ৰূপত জুনাম, সমজাৰ লোকে ডাকি বোলা ৰাম হৰি ৰাম ৰাম। সাধু সংগে কৰ্ণে মুখে ৰূপত জুনাম, সমজাৰ লোকে ডাকি বোলে ৰাম ৰাম হৰি ৰাম 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 ৰাম। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ। কৃষ্ণ কৃষ্ণ হৰি ৰাম। কৃষ্ণ প্ৰভু কোটি কোটি গুৰু অপৰাধ নিতে কৰোঁ আমি দুৰাশয়, সেই হৰি মোক দাস হেন মানি খমিও কৃপাময়, দাস হেন মানি খমিও কৃপাময়। কৃষ্ণ হৰি ৰাম। ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জন যেন কল্পত, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ হৰি ৰাম। কৃষ্ণ শংকৰ গুৰু।